আমাৰ গোটেই আৰ্থৰ যিমানখিনি পপুলেশ্যন আছে গোটেই মানুহখিনিক যদি আমি এটা জায়গাত আনিব লাগে কিমানমান জায়গা লাগিব ফাৰ্ষ্ট চিনেৰিঅ' আমি গোটেই মানুহখিনিক যদি ওৱান ডাইমেনশ্যনত থিয় কৰাই দিওঁ মানে এজনৰ পিছত এজন লাইন কৰি যদি থিয় কৰাও তেতিয়া 13 crore 10 lakhs মানুহৰ পিছতে সেই লাইনটো গোটেই পৃথিৱীৰ ইকুৱেটৰটো ঘূৰি লাইনটো কমপ্লিট হৈ যাব আৰু 13 crore 10 lakhs মানুহ মানে আমাৰ এণ্টায়াৰ পপুলেশ্যনৰ অনলি 2% মানুহ এনাডাৰ চিনেৰিঅ' আমি যদি এটা হিউমেন টাৱাৰ বনাওঁ মানে এটা মানুহৰ ওপৰত এটা মানুহ যদি ৰাখি টাৱাৰ এটা বনাওঁ তেতিয়া আমি মুনলৈকে গৈ পাওঁতে আমাক মানুহ লাগিব 14 crore 60 lakh মানে আমাৰ এণ্টায়াৰ পপুলেশ্যনৰ অনলি 3.7% তেতিয়াও 97.7% পপুলেশ্যন বাকী থাকি যাব বাট আমি যিহেতু সেকেন্ড ডাইমেনশ্যনত থাকোঁ আমি কোনো ফৰ্মেশ্যনত নাথাকোঁ চ' 1 square meter বক্স এটাত 9জন মানুহ আৰামছে ফিট হৈছে চ' আমাৰ এণ্টায়াৰ হিউমেন পপুলেশ্যন আৰু লগতে আমি যিখিনি মানুহৰ ডেড হৈছে সেই মানুহখিনিও যদি লওঁ তেতিয়া এপ্ৰক্সিমেট পপুলেশ্যন হৈ যায় 108 বিলিয়ন আৰু এই গোটেইবোৰ মানুহ ফিট হ'বৰ কাৰণে কিমান জায়গা লাগিব জানেনে এইখন হ'ল হাৰিয়ানা ইয়াতকেও 4 times সৰু জায়গা এটাত এই গোটেইবোৰ মানুহ ফিট হৈ যাব ইণ্টাৰেষ্টিং ৰাইট যদি ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব নিশ্চয় কৰিব